Hi friends, welcome to my channel. আজি মই আপোনালোকক দেখুৱাম কেনেকৈ ঘৰতে অতি সহজতে আলুৰ পৰাঠা বনাব পাৰি। আহকচোন ভিডিঅটো আৰম্ভ কৰোঁ। আলুৰ পৰাঠা বনাবৰ বাবে আমাক লাগিব 3টা বইল কৰি লোৱা আলু, 1 কাপ আটা, অলপমান ৰিফাইন অইল, কাটি লোৱা ধনিয়া আৰু কাটি লোৱা পিঁয়াজ, অকণমান হালধি, আধা চামুচ নিমখ, আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ ধনিয়া পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ গৰম মছলা। প্ৰথমে আটাখিনিত আধা চামুচ নিমখ, অলপমান ৰিফাইন অইল লৈ ভালদৰে সানি ল'ব লাগিব। তাৰ পাছত তাত অলপকৈ গৰম পানী দি ভালকৈ মঠি ল'ব। এইখিনি মঠা হৈ গৈছে। এতিয়া বইল কৰা আলুকেইটা ভালদৰে ভাঙি লৈ তাত আটাইখিনি মছলা, নিমখ, কাটি লোৱা ধনিয়া, পিঁয়াজ সকলোখিনি দি ভালদৰে পিটিকি ল'ব লাগিব। এইখিনি ভালদৰে সানি লৈ তাৰ পৰা এনেদৰে অলপমান লৈ এটা গোল বনাই ল'ব। বাকীকেইটাও একেদৰেই বনাই ল'ব। এতিয়া গোল কৰি লৈ তাত অলপমান শুকান আটা দি এনেদৰে বেলি ল'ব লাগিব। এনেদৰে বেলি লৈ তাত এই গোল এটা দি চাৰিওফালৰ পৰা বন্ধ কৰি দিব। তাৰপিছত ওপৰৰ সেই যিটো অংশ সেইটো হাতেৰে ছিঙি দিব। আকৌ পুনৰ গোল কৰি লৈ অলপমান শুকান আটা দি লাহে লাহে বেলি ল'ব। এইটো বেলা হৈ গৈছে। বাকীকেইটাও একেদৰেই বেলি ল'ব। তাৰপিছত টেৱাখন গৰম হ'বলৈ দি তাত অলপমান ৰিফাইন অইল দি চাৰিওফালে ভালদৰে সানি দিব। এতিয়া ইয়াত এইখন এনেদৰে দি দিব। তাৰপিছত এইখন লুটিয়াই দিব। পুনৰ সেইখন লুটিয়াই তাত অকণমান তেল দি এনেদৰে চাৰিওফালে সানি দিব আৰু আকৌ এবাৰ লুটিয়াই দিব। এইখন হৈ গৈছে। বাকীকেইখনো একেদৰেই বনাই ল'ব। এয়া আলুৰ পৰাঠা বনোৱা হৈ গৈছে। ইয়াক আপোনালোকে যিকোনো চাটনি বা চচৰ লগত খাব পাৰে। মই ইয়াত পকা অমিতাৰে বনোৱা চাটনি দিছোঁ। আপোনালোকে যদি এই চাটনিটো বনাব বিচাৰে তেতিয়াহ'লে মই কেনেদৰে বনাইছোঁ তাৰ ৰেচিপি অলৰেডি মোৰ চেনেলত দিছোঁ।
যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে মই ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব। আপোনালোকেও বনাই চাবচোন, ইমান সহজতে বনাব পৰা আলুৰ পৰাঠা। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।